নমস্কাৰ। অসমৰ সাহিত্য জগতৰ উজ্জ্বল নক্ষত্ৰ নৱকান্ত বৰুৱাৰ মৃত্যু হৈছিল 14 জুলাই 2002 চনত। জীৱনৰ বিয়লি বেলাত 2001 চনত ৰচনা কৰা এটি কবিতাৰে শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ মই মোৰ প্ৰিয় কবিজনালৈ। ৱাস্কোকাইৰ মছজিদ। ৱাস্কোকাইৰ মছজিদটো আছিল খেৰৰ, নিমজকৈ লেপা ইকৰাৰ বেৰৰ, মিনাৰ মাটিৰ ভেটি। শুনিছিলোঁ ৱাস্কোকায়ে একৈয়া বুটলি সাজিছিল হেনো মছজিদটি, চুবুৰীটোৰ পিঠিয়া পিঠি আনটো বহল বাটত। শুনা নাছিলোঁ তাৰ আজান আমি দিনৰ পৰত, গধূলিও টোপনিয়াই আছিলোঁ খেলাৰ ভাগৰত। কিন্তু মাঘমহীয়া ৰাতিপুৱাতে বতাহত কঁপি কঁপি কোমল এটি সুৰ, চুবুৰীটোৰ নীৰৱতাই শুনাইছিলে আমাক। মাটিৰ পৰা আকাশ চুই নামি অহা এটা মাতে গাইছিলে জগাই দিয়াৰ গান। সেয়া আছিল ৱাস্কোকাইৰ মছজিদৰ আজান। আল্লাহু আকবৰ। আৰু আমি ল'ছলি মখাই সেই মাততে উঠি তুলি লৈছিলোঁ হাতত ফলি পুথি। সেই মাতটো নাছিল কোনো দেৱদূতৰ আকাশী গান, সেয়া আছিল ৱাস্কোকাইৰ মছজিদৰ আজান। ৱাস্কোকাইৰ মছজিদৰ আজান আছিল আমাৰ শিশু মনত জাগৰণি গান। ৱাস্কোকাইৰ মছজিদৰ আজান নাছিল আমাৰ শিশু মনত জাগৰণি গান। দিন সলনি হ'ল। হেজাৰ মানুহ, মটৰ গাড়ী, দোকান পোহাৰ, অহা যোৱাৰ কিমান কোলাহল। ৱাস্কোকাইৰ মছজিদটো হয়তো পকী হ'ল, হয়তো কোলাহল ঢাকিবলৈকে আজানৰ আবাহনো যন্ত্ৰধ্বনি হ'ল, হয়তো কোলাহল ঢাকিবলৈকে আজানৰ আবাহনো যন্ত্ৰধ্বনি হ'ল। ৱাস্কোকাইৰ কবৰ ক'তনো আছে, নেজানো আমি তাৰ খবৰ। মছজিদটোৰ গাতে লগাকৈ আছে তেওঁৰ মাজাৰ, থাকিলে থাকক নেথাকিলে নাই, তালৈ কোনো পৰোৱা নাই। হয়তো তেওঁ মাটিত শুই বাট চাই আছে কেয়ামতলৈ। তেওঁৰ মনত নাই কোনো চিন্তা অথবা বেজাৰ। মাজে মাজে মনৰ চকুত দেখোঁ হাতত লাখুটি, পিঠিত টোপোলা লৈ ৱাস্কোকাই গৈ আছে সৌৱা বাটৰ কুকুৰ খেদাই, মছজিদৰ সপোনটোকে চকুত লৈ, মছজিদৰ সপোনটোকে চকুত লৈ। মাথোন পুৱতি পুৱতি বেলা, যন্ত্ৰযুগৰ আজানৰ মাত কাণত পৰাৰ লগতে বা ঠিক আগতেই মনৰ চকুত ভাহি উঠে এটি খেৰীঘৰ আৰু এটা মাটিৰ মিনাৰ, এটা খেৰীঘৰ আৰু এটা মাটিৰ মিনাৰ, য'ৰ পৰা ভাহি আহে মানুহৰ মাতেৰে মানৱতাৰ গান। ৱাস্কোকাইৰ মছজিদৰ আজান, য'ৰ পৰা ভাহি আহে মানুহৰ মাতেৰে মানৱতাৰ গান। ৱাস্কোকাইৰ মছজিদৰ আজান, ৱাস্কোকাইৰ মছজিদৰ আজান। ধন্যবাদ।